Hello friends, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। বহাগৰ বিহুটো পালেহি আৰু বিহু বুলি ক'লে পিঠাপনাৰ কথাটো আহিবই। গতিকে বহাগ বিহুৰ আগমুহূৰ্তত একদম সহজতে কেনেদৰে এই তেল পিঠাবিধ বনাব পাৰে তাকে আপোনালোকৰ মাজলৈ লৈ আহিলো। এই তেল পিঠাবিধ বনাবৰ বাবে মই অকমান গুড় সৰু সৰুকৈ কাটি লৈছো, মিহি মিহিকৈ লৈছো। অকমান পিঠাগুড়ি প্ৰায় 1 কাপ মান আৰু ইফালে লৈছো প্ৰায় 1 কাপ মান আটা আৰু লগতে লাগিব অকমান পানী। যোগাৰখিনি হোৱাৰ পিছতে এতিয়া আমি গুটেইখিনি খানি লম। প্ৰথমতে পিঠাগুড়ি আৰু আটাখিনি দি লৈছো। আটা আৰু পিঠাগুড়িখিনি ভালদৰে মিহলাই লম আৰু মিহলাই লোৱাৰ পিছতে ইয়াতে কাটি থোৱা আমি গুড়খিনি দি পেলাই পুনৰ গুড়ৰ সৈতে গুটেইখিনি ভালদৰে খানি লম। একদম ভালদৰে খানি ল'ব আৰু গুড়খিনি যিমান পাৰে ভাঙি দিব যাতে ভালদৰে মিলি যায়। এতিয়া আমি আটা মৰাৰ নিচিনাকৈ অলপ অলপ পানী দি খানি যাম আৰু ভালদৰে খানি যাব। একদম আটা মৰাৰ নিচিনা একেই কোমল দৈ এটা তৈয়াৰ কৰি ল'ব লাগিব। আৰু দেখিছেনে এয়া মোৰ দৌটো ৰেডি হৈয়ে গ'ল, একদম কোমল হৈছে। এতিয়া মই এইটো 15 পৰা 20 মিনিট মান ৰাখি দিম। তাতকৈ বেছিকৈ পাৰিলে বেছিকৈ ৰাখিব কাৰণ গুড়খিনি ভালদৰে মিহলি হৈ যাব আৰু নোৱাৰিলেও 15 মিনিট ৰাখিবই। 15 মিনিট পিছত মই অকমানকৈ চিঙি গোল কৰি ল'ম আৰু গোল কৰি একেবাৰে পেৰাৰ নিচিনা এটা শেপ দিবলৈ চেষ্টা কৰিম। এয়া দেখিছে, আপোনালোকে ডাঙৰকৈ ৰাখিব পাৰে সাইজটো বা নিজৰ মতে সৰু ডাঙৰ কৰি ল'ব। মই একদম মিডিয়াম সাইজ ৰাখিছোঁ আৰু এনেদৰে আমি গোটেইখিনি বনাই ল'লো আৰু এইখিনি হোৱাৰ পিছতে এতিয়া আমি পিঠাখিনি ভাজিবৰ বাবে আগবাঢ়ো। প্ৰথমতে কেৰাহীখন গৰম হোৱাৰ পিছতে তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে আমি ইয়াতে এটা এটাকৈ দি যাম আৰু ধ্যান ৰাখিব গেছটো যাতে কম হৈ থাকে কাৰণ যিহেতু সিজোতে অকমান টাইম লাগে, বেছি গেছটো বহাই থলে দে যাব পাৰে আৰু অকমান দেৰি এনেদৰে কম জুইত সিজিবলৈ ৰাখি দিম। তলফালৰ পৰা অকমান ৰঙচুৱা ৰংটো দেখা পালে আমি উলুটাই দিছোঁ। উলুটাই দিওঁতে একদম সাৱধান হ'ব যাতে বাকিবোৰ লাগি বেয়া হৈ নাযায় আৰু এনেদৰে গোটেইখিনি উলুটাই অকমান সময় ৰখাৰ পিছতে আমাৰ সিজিলে আৰু এতিয়া আমি গোটেইখিনি এটা এটাকৈ উঠাই দিম। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মোৰ তেল পিঠাখিনি ৰেডি হৈয়ে গ'ল। একদম সহজতে তিনিটা বস্তুৰে আৰু কম সময়তে এই পিঠাবিধ বনাব পাৰে। গতিকে আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰিব। যদিহে ভাল পায় মোক নিশ্চয় জনাব কমেণ্টত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।